আজি হৈছে অশোকাষ্টমী মেলা। ঘৰৰ সকলোৰে সৈতে অষ্টমী স্নানৰ বাবে ৰেডি হৈ আহিলোঁ। সেই যে যোৱাবাৰ আহিছিলোঁ এই ঠাই অৰ্থাৎ ঠাকুৰীপাৰা ৰাণীপুখুৰী বুলি কোৱা হয় এই ঠাইখিনিক। আৰু ইয়াতে প্ৰতি বছৰে বাসন্তী পূজাৰ সৈতে অশোকাষ্টমী মেলা অতি ধুমধামেৰে উদযাপন কৰা হয়। আৰু এই অষ্টমী স্নান অৰ্থাৎ বাসন্তী পূজাৰ বিষয়ে যদি ভালদৰে জানিব বিচাৰে তেন্তে যোৱা বছৰে বনোৱা ভিডিঅ'টি এবাৰ চাব, তাত সকলোখিনি বিতংভাৱে বৰ্ণনা কৰা হৈছে। আৰু এতিয়া অষ্টমী স্নানৰ পিছত পূজা মণ্ডপত আহি সেৱা লৈ পৰম্পৰাগতভাৱে চলি অহা এটা নিয়ম, মানে পুখুৰী পাৰত বহি একেলগে অলপ দৈ মুড়ি খাই লৈ মেলা চাবলৈ আহিলোঁ। কিন্তু আজি কিবা অলপ মোৰ লাজ লাগি আছে, কাৰণ ইমান ভিৰৰ মাজত চিঞৰি কিনো ক'ম, সেয়ে ইমান ভিৰৰ মাজত চিঞৰি ভিডিঅ' নবনালোঁ। আৰু এটা কাহিনী হ'ল, ভাবিছিলোঁ গা ধুই লগে লগে ঘৰলৈ গুচি আহিম, পিছবেলা মেলা চাবলৈ যাম, বাট মাহঁতে কিবা কিবি কিনিব বুলি কৈছে, লগতে মেলা চাইহে ঘৰত যাব। আৰু ময়ো ভাল চেণ্ডেল বা জোতা পিন্ধি নাহিলোঁ, এতিয়া লাজহে লাগিছে। বাৰু যিয়ে নহওক, মেলা ঘূৰি কিবা একো নাখালেও ভাল নালাগে, সেয়ে চাওমিনকে খাই দিলোঁ। আৰু লগতে দেখা পালোঁ ফুচকা। কেনেকুৱা হৈছে? বঢ়িয়া। আৰু এতিয়াৰ পৰিৱেশ দেখা পাই আপোনালোকে গম পাইছে চাগে, ইয়াত বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে অশোকাষ্টমী মেলা উপভোগ কৰিবলৈ। আৰু আপোনালোকে যদি এই ঠাইখিনিৰ বিষয়ে অৰ্থাৎ এই অশোকাষ্টমী স্নানৰ বিষয়ে ভালদৰে জানিব বিচাৰে তেতিয়াহ'লে যোৱা বছৰে বনোৱা ভিডিঅ'টি এবাৰ চাব। ডেছক্ৰিপশ্যন আৰু কমেণ্ট বক্সত লিংক দিয়া থাকিব, আৰু ভিডিঅ'টিৰ পৰা আপোনালোকে বহুতো নজনা কথা জানিব পাৰিব। তো গাইজ, যোৱাকালি আপোনালোকক অষ্টমী মেলাৰ কিছু পৰিৱেশ দেখুৱাইছিলোঁ ৰাতিপুৱা ভাগৰ, আৰু পিছবেলা যাম বুলি ভাবিছিলোঁ কিন্তু যাবলৈ নাপালোঁ, কিবা এটা কাম আছিল। আৰু আজি হৈছে নৱমী, আৰু মানে বিশালো আহিছে। বিশালে মানে এইবাৰ 11ৰ পৰা 12 পাব, পৰীক্ষা শেষ হৈছে, সেইকাৰণে আমাৰ ঘৰত ফুৰিব আহিছে। এতিয়া বিশাল আৰু মই যাম আজি নৱমী মেলা চাবলৈ। আৰু বিশালৰ বোলে আজি কিবা ব্লগ বনাব, আপোনালোকক দেখুৱাই আছোঁ, সি কিবা কিবি লিখি আনিছে ব্লগ বনাবৰ কাৰণে। এইটো হৈ গ'ল বিশালৰ স্ক্ৰিপ্ট, লিখি আনিছে, হে গাইজ ৱেলকাম টু টি বইজ। এইটো বিশালৰ চেনেল টি বইজ। বিশাল, এয়া চা তোৰ স্ক্ৰিপ্ট, চবকে দেখাই দিছোঁ তোৰ স্ক্ৰিপ্ট। বিশালৰ হেণ্ডৰাইটিং। বিশালে বোলে কিবা ব্লগ বনাই আছে, বনাচোন কেনেকৈ বনাই চাওঁ। কেনেকৈ বনাই দেখা না। Hey guys, welcome back to the channel T-Boys. Guys, আজি গৈছোঁ ঠাকুৰীপাৰা নৱমী মেলা চাবলৈ। মানে কেতিয়াবা ভুল লাগি যায়, অলপ আটকি যায়। যোৱাকালি মই মেলাৰ পৰা এইটো কিনিছোঁ, আৰু এইটো মোক প্ৰয়োজন হয়। যোৱাকালি আপোনালোকক নেদেখুৱালোঁ, আজি দেখুৱাই দিলোঁ। আৰু ভণ্টিয়ে মানে বিশালক আজি 50 টকা দিছে মেলা খাবলৈ। মোক নিদিয় হা, মোক নিদিয়া নেকি? আৰু মায়ে মোক কি দিবা মেলা চাবৰ কাৰণে? কি দিবা? 100 টকা। যিয়ে নহওক মায়ে 100 টকা দিব, আৰু দাদা এইফালে শুই আছে। থেংক ইউ। তো গাইজ, ভণ্টিয়ে 200 টকা এটা দিছে মেলা চাবৰ কাৰণে। তো তোক যোৱাকালি লৈ গৈছোঁ ন, ফুৰাই আনিছোঁ। আজি বিশাল আৰু মই যাম। আজি এতিয়া ৰাতি হৈ গ'ল না, ৰাতি হৈ গ'ল, সেইকাৰণে নিয়া নাই আৰু ভণ্টিক। পইচা পাই গ'লো, ব'ল দি মোকো আধা দে। আধা দিলে দেখোন ছিঙি যাব। আৰু এয়া হৈছে আজি নৱমী মেলাৰ কিছু পৰিৱেশ। একেবাৰে উলমালকৈ দোকান পোহাৰবিলাক বহিছে। আজি মানে বিশালে মোক কিবা কিবি খুৱাব বুলি কৈছে। কি খুৱাবি? কিবা খাৱা আছো। বিশালৰ পৰীক্ষা শেষ, আজি মানে বিশাল পুৰা বিন্দাছ। আৰু এতিয়া আহিছোঁ আমি পথাৰত, মানে এইফালে খেল হৈ আছে, কিবা কিবি খেল পাতিছে, খেল চাবলৈ আহিছোঁ। বিশাল খেলিবি? খেলিব মানে সৰু নহয়, পিছত আৰু এটা ভিতৰত এনে যায়। বিশাল, তোৰ লাগ চাম। 5টা দিছে, এতিয়া কেতিয়াবা লাগে 10 টকাৰ 5টা। বিশাল পাই গ'ল, বিশাল লাক্স। তো বিশালে এইটো পাই গ'ল, লাক্স চাবোন। কিনিলো তো খেলি দিতো ন, নাপালেতো 10 টকা এনেই গ'ল হয়। বিশালে মানে 10 টকাত 5টা ৰিং পাইছিল, 5টা ৰিঙৰ ভিতৰত এটা লাক্স চাবোন পাই গ'ল। আৰু আজি ইয়াত কিবা প্ৰগ্ৰেম আছে, প্ৰগ্ৰেম চাই যাবি নেকি? বেছি দেৰি হ'ল নাচাওঁ ন? আৰু বিশালক লৈ আহিছোঁ হোটেলত। এইফালে বিশাল চিকেন পকৰা খাওঁ নে নাই? খাওঁ, মাজে মাজে খাওঁ। ইমান খাওঁ ভাল নহয়, ডেইলি খালি ভাল নহয়, মাজে মাজে খালি বেলেগ। বিশালে মোক ফুচকা আইচক্ৰীম খোৱালে, তো বিশালক কিবা এটা খুৱাব লাগিব ন। কেনে হৈছে? আৰু কি খাবি? আৰু একো নাখাওঁ। পিছত যাওঁতে জিলেপি লৈ যাম, জিলেপি আৰু কাটা নিমকি। অ'কে। ভক্তপ্রাণ রাই